হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এটি ফিনো বেংকত। আজি এই বেংকৰ মূল দৃশ্যসমূহ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু ঢেকিয়াজুলিৰ অন্তৰ্গত যিমান গাঁও অঞ্চল আছে সেইবোৰত এই মূল যি CSPৰ হেৰি আছে মই তাত উপস্থিত আছোঁ ফিনো বেংক। আৰু ইয়াত দেখা পোৱা গৈছে যে বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইৰ CSP ইয়াৰ পৰা ব্ৰাঞ্চ লৈছে, শাখা লৈছে। শাখা লোৱাৰ শাখাৰ স্বত্বাধিকাৰীসকলেও ইয়াত উপস্থিত আছে। মই পোনে পোনে ইয়াৰ CSPৰ আপোনাৰ মূল যিটো CSP হয় ঢেকিয়াজুলিত তেখেত আমাৰ জোনাব ডাঙৰীয়া, তেখেত CSPৰ এই CSPৰ স্বত্বাধিকাৰী। আমি তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। হয় আপোনাক ধন্যবাদ জনাইছোঁ। হয় ধন্যবাদ। আপোনাৰ যে আজি আপোনাৰ CSP মানে কেনেধৰণৰ গ্ৰাহকে অথবা মানে কেনেধৰণৰ উন্নতৰ দিশত আগুৱাব পাৰিব কি ক'ব এই বিষয়ে? হয় নমস্কাৰ। আমাৰ এইটো হৈছে ফিনো পেমেণ্ট বেংকৰ ছুপাৰ ডিষ্ট্ৰিবিউটাৰ ব্ৰাঞ্চ। আমাৰ ইয়াৰ পৰা মানে CSP প্ৰভাইড কৰা হয়, ডিষ্ট্ৰিবিউটাৰ আইডিও প্ৰভাইড কৰা হয়। অসমৰ যিকোনো জেগাৰ পৰা আমাৰ পৰা CSP ল'ব পাৰিব, ডিষ্ট্ৰিবিউটাৰ ল'ব পাৰিব। আৰু যদি কোনোবাই CSP লয় তেনেহ'লে ছাৰ্ভিচকেইটা পাব, তেওঁলোকে একাউণ্ট খুলিব পাৰিব, ইঞ্চুৰেঞ্চ কৰিব পাৰিব, মানি ট্ৰান্সফাৰ কৰিব পাৰিব, এনেকৈ যিকোনো বেংকৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব। এনেকৈ বহুত ধৰণৰ ছাৰ্ভিচ আছে আমাৰ ইয়াৰ পৰা তেওঁলোকে কৰিব পাৰিব। আৰু তেওঁলোকৰ যিকেইটা ছাৰ্ভিচ আছে আমি অনলাইন ট্ৰেইনিং দি থাকোঁ। আৰু প্লাছ আপোনাৰ যিকোনো অসুবিধা হ'লে আমি অসুবিধাকেইটা চাই দিওঁ। আৰু মানে আপোনাৰ ঢেকিয়াজুলি অঞ্চলৰ যিসকল মানে ইয়াৰ পৰাই ব্ৰাঞ্চ দিয়া হৈছে নেকি ফিনো বেংকৰ? হয়, ইয়াৰ অনলি শোণিতপুৰ বুলি নহয়, অসমৰ প্ৰায় জিলাতে মানে CSP দিয়া আছে, ব্ৰাঞ্চো ডিষ্ট্ৰিবিউটাৰো দিয়া আছে। ধৰি লওক নগাঁও, মৰিগাঁও, এইফালে বৰপেটা, দৰং, এনেকৈ বহুত জেগাত দিয়া হৈছে আমাৰ ইয়াৰ পৰা ব্ৰাঞ্চ। ইয়াৰ পৰাই ন? হয়, ইয়াৰ পৰা। আমাৰ ইয়াত মানে কোনোবা যদি কণ্টেক্ট কৰে আমি সেই কণ্টেক্ট হিচাপত তেওঁলোকৰ লোকেশ্যনত আমি যাওঁ, গৈ মানে তেওঁলোকক আমি ID অনবোৰ্ডিং কৰি থৈ আহোঁ। আৰু বাইদেউ আছে, বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে বাইদেউ আপোনালোকে গ্ৰাহকসকলৰ কেনেকুৱা সেৱা আপোনালোকে আগবঢ়াব পাৰিছে ইয়াৰ বিষয়ে কি ক'ব? আমি প্ৰব্লেমছকেইটা ইয়াতে পৰা ছল্ভ কৰা হয়। কিবা এটা মানুহৰ যদি একাউণ্ট লৈ কিবা প্ৰব্লেম হয় সেইকেইটা ছল্ভ কৰা হয়। আৰু মানে আজি আপোনালোকে যে ইয়াত মানে হেৰি কৰি আছে আজি কিমান বছৰ? 2 বছৰ ধৰি কিনে এইটো কৰা হৈ আছে। হয় হয়। মই আৰু পোনে পোনে আমাৰ ইয়াত বহুকেইজন ব্ৰাঞ্চৰ স্বত্বাধিকাৰীসকল উপস্থিত আছে। মই আৰু এজন বিশেষ ব্যক্তিৰ সৈতে কথা পাতিম, শিক্ষিত যুৱক। হয় ডাঙৰীয়া, দেখা পোৱা গৈছে আপুনিও ইয়াত উপস্থিত আছে, কি ক'ব আজি? হয় নমস্কাৰ, মই ঢেকিয়াজুলিৰ বাসিন্দা হওঁ আৰু মই ইয়াৰ পৰাই CSP লৈছোঁ। গতিকে CSPখন আমাৰ যিখিনি ছাৰ্ভিচ দি আছোঁ খুবেই ভালেই দি আছে। আমি ইতিমধ্যে বহুত মানুহৰ একাউণ্ট অ'পেনিং কৰিছোঁ আৰু তেওঁলোকে আমাৰ পৰা কেছ উইথড্ৰলৈকে আমাৰ কি কয় APSৰ সুবিধা আমি প্ৰদান কৰোঁ আৰু আধাৰ পে'ও আমি কৰোঁ। গতিকে বেংকখন খুবেই ভালেই ছাৰ্ভিচ আৰু আমাৰ গ্ৰাহকসকলেও খুব সুবিধা পাই আছে, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। হয়, দেখা পোৱা গৈছে আপুনি ইয়াত উপস্থিত আছে। আচলতে কেনেকুৱা উন্নতিৰ দিশত আপোনালোকে আগুৱাব পাৰিছে? আমি 1 নম্বৰ চিতলমাৰী মোৰ CSP আছে, তাতে মই মোটামুটি 2 বছৰমান ধৰি হৈছে মোৰ CSP লোৱা। বহুতকেইটা সুবিধা আমি কাষ্টমাৰক পইচা উইথড্ৰ কৰা, জমা কৰা আৰু লগে লগে একাউণ্ট খুলিব পৰা যায়, লগে লগে ATM ইউজ কৰিব পৰা যায়। লাভৱান হৈছে কাষ্টমাৰে। ইয়াৰ পৰা দেখা গৈছে যে কাষ্টমাৰে আপোনাৰ কোনো কমপ্লেইন এতিয়ালৈকে পোৱা নাই। কাষ্টমাৰৰ সুবিধাই হৈ আছে। লগে লগে আমি পইচা লগে লগে উইথড্ৰ কৰিব পাৰোঁ, লগে লগে একাউণ্ট খুলিব পাৰোঁ। মানে আমি সুবিধাই হৈছে ভাল, কাষ্টমাৰক মানে সুবিধা দিয়াৰ আৰু কৰিছোঁ। আৰু আমি দেখা পাইছোঁ যে এই ফিনো পেমেণ্ট বেংকৰ কাষ্টমাৰ উন্নত দিশত আগবাঢ়ি আছে বুলি আমি দেখা পাইছোঁ। নমস্কাৰ, আপুনি ক'ৰ পৰা? মই ঠেলামৰাৰ পৰা। মোৰ নাম নন্দন দাস। মই তাতে মোৰ ফিনো পেমেণ্ট শাখা মই CSP লৈছোঁ। ইয়াৰ পৰাই লোৱা হৈছে মই 1-1.5 বছৰমান হ'ল মই লোৱা। আৰু মোৰ ইয়াততো এটা মানে ইয়াৰ পৰা ভাল লাগিছে এইটোৱে সুবিধা যে মোৰ ইয়াত ওচৰতে মানে ইটা ভাটা এইবিলাক আছে, বাহিৰৰ পৰা মানুহ আহে, সিহঁতে এই আধাৰ কাৰ্ডটো লিংক থকাৰ কাৰণে ইমান সুবিধা যে আধাৰ কাৰ্ড দি পেলাই সিহঁতে পইচা উঠাব পাৰে। এই ইহঁতে কিবা সুবিধা 500 টকা কিবা 1000 টকা ইহঁতে কিবা চৰকাৰৰ পৰা সুবিধা পায়, চব মোৰ ইয়াৰ পৰা আধাৰ কাৰ্ড দি পেলাই আৰামছে পইচা উঠাব পাৰে। মানে ইমান দুখীয়া মানুহবিলাক যে মানে 500 টকাৰ কাৰণেওতো ইয়াত বা 200 টকা যিমানেই হওক ইহঁতে উঠাব পাৰে, এইটো সুবিধা পাই মোৰো ভাল লাগিছে কৰি পেলাই। এয়াই
নমস্কাৰ, আমি ঢেকীয়াজুলি বাসিন্দা হওঁ। মোৰ নাম আবু তাহিৰ, মোৰ ঘৰ পদম পুখুৰী। মই ইয়াৰ পৰাই CSP লৈছোঁ। ইয়াৰ পৰা লৈ পেলাই আমি আজিৰ পৰা এক বছৰ হৈ গৈছে ইয়াৰ পৰা CSP লৈছোঁ। ইয়াত আমাৰ পৰা বহুত একাউণ্ট অপেনিং কৰিছোঁ। কৰিলেও মানুহ কাষ্টমাৰৰ কিবা প্ৰব্লেম হ'লে আমি চল্ভ কৰোঁ। আমি চল্ভ কৰিব নোৱাৰিলে ঢেকীয়াজুলি লাচিত কমপ্লেক্সৰ ওপৰত অফিচ আছে, তাত যোগাযোগ কৰোঁ আৰু সিহঁতে এইটো আমাৰ প্ৰব্লেমটো চল্ভ কৰি দিয়ে। আপোনালোকক এটা বিশেষ কথা মই কওঁ, ইতিমধ্যে এটা ভাল খবৰ যে অসমৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন অঞ্চলৰ, বিভিন্ন জিলাত আপোনালোকে এইখন CSP মানে ফিনো আপোনালোকে শাখা নিজে কৰিব পাৰিব আৰু আপুনি নিজে এই শাখাৰ স্বত্বাধিকাৰী হ'ব পাৰিব। আপোনালোকক আমি কণ্টেক্ট নাম্বাৰ দিম, এইমতে আপোনালোক যোগাযোগ কৰিব। ধন্যবাদ।